হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি প্ৰিয় অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিও যোৱা ভিডিঅ'টিৰ দৰে আপোনালোকক এনেকুৱা এটা ভিডিঅ' দিব বিচাৰিছোঁ। অনুৰাগীৰ মুখেৰে জুবিন দাৰ মিঠা মিঠা গানবোৰ অকণমান অনুৰাগীৰ মুখেৰে বা কণ্ঠেৰে শুনিব বিচাৰোঁ। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা, অকণমান কথা পাতিব পাৰিমনে আপোনাৰ লগত? হা? নহয়, আমি ইমান ডাঙৰ কথা নাপাতো। আমি সৰু কথা পাতিম, ধেমালি কৰিম, গান গাম, বাছ এইখিনি। মানে ইয়াতে লিখা আছে জয় জুবিন দা বুলি, তাৰপিছত জুবিন দাৰ এফাকি গান, যদি আপুনি জুবিনৰ অনুৰাগী হয়। হয় নেকি? দাদা আপুনিও নাজানে? ঠিক আছে বাৰু, ধন্যবাদ অকণমান সময় দিয়াৰ বাবে। চাওঁ বাইদেউ অকণমান। অ' বাইদেউ অকণমান ইফালে আহিবচোন, আপোনাৰ লগত অলপ কথা পাতিবলগীয়া আছে। নাই কেমেৰা ওলাই আছে নহয়। ইমান ডাঙৰ কথা নাপাতো নহয়, আমি ডাঙৰ মানুহ নহয়। আমি সৰু মানুহ, জুবিন দাৰ মানুহ। আমি জুবিন দাই যেনেকৈ সাধাৰণ মানুহ ভাল পাইছিলে, আমি সাধাৰণ মানুহ, আপুনিও সাধাৰণ মানুহ। আপুনি হাই নেকি নাজানো আৰু। ইয়াতে ক'ব লাগে জয় জুবিন দা বুলি এবাৰ কৈ দিব লাগে। তাৰপিছতে ইয়াতে লিখা আছে জুবিন দাৰ এফাকি গান, আপোনাৰ কণ্ঠেৰে এফাকি জুবিন দাৰ গান। নাই যি মুখত আহে। নাই মই তাৰ লগত কথা পাতিলে বেলেগ কথা, আপোনাৰ লগত কথা পাতিছোঁ এতিয়া। একো নহয়, যি হয় আৰু ঘৰতো ইমান ধুনীয়া গান গায়। অঁ, লাজ কৰিব নালাগে নহয়। ঘৰটো ইমান ধুনীয়া গান গায়, অকণমান গুণগুণাই দিলে ভাল পাম আৰু নিশ্চয় ভাল পাব। গোটেই চাই আছে। অঁ, চাই আছে। নাগায় নেকি? অকণমান গাই দিব। লাজ কৰি লাভ নাই নহয়, আমিতো বেয়া কাম কৰি ফুৰা নাই নহয়। জুবিন দাৰ অনুৰাগী হৈ আমি জুবিন দাক কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে জুবিন দাৰ গান আমি জীয়াই ৰাখিব লাগিব, গুণগুণাব লাগিব, গাব লাগিব। গতিকে সেইকাৰণেহে আমি অকণমান অনুৰাগীৰ পৰা এফাকি জুবিন দাৰ গান শুনিম বুলি এই ভিডিঅ'টি প্ৰস্তুত কৰা। নোৱাৰিব? ঠিক আছে বাৰু, ধন্যবাদ। আপোনাৰ? অঁ, ঠিক আছে, পাই গ'লোঁ। এফাকি জুবিন দাৰ গান আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ। প্ৰথমে জয় জুবিন দা। অঁ, ইয়াতে লিখা আছে জুবিন দাৰ এফাকি গান, আপোনাৰ কণ্ঠেৰে। আপোনাৰ নামটো প্ৰথমে কওক। হা? অঁ, ঠিক আছে বাৰু, আপুনি এতিয়া গুণগুণাই দিয়ক এফাকি। এইটো য'তে ত'তে যাব, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব চবতে যাব পাৰে। হে, গাব বুলি আশা কৰিলোঁ। জুবিন দাৰ অনুৰাগী হয় এফাকি গান গাব নোৱাৰিলে আপুনি, বেয়া লাগিছে মোৰ। যিয়ে নহওক, ধন্যবাদ। অ' খুৰী, অলপ কথা পাতিব পাৰিম না? জুবিন দাৰ কাৰণে ইমান আমি ডাঙৰ কথা নাপাতো, সৰু কথা পাতিম। প্ৰথমে ক'ব লাগে আপুনি জয় জুবিন দা বুলি কৈ দিয়ক। অঁ, আপুনি জুবিন দাক বহুত ভাল পাইছিলে ন? অঁ, তাকে আমিও শুনিছোঁ সৰুৰ পৰাই। অঁ, যিয়ে নহওক, আজিৰ উদ্দেশ্যটো হৈছে জয় জুবিন দা বুলি ক'লে আপুনি, আৰু জুবিন দাৰ এফাকি গান আপোনাৰ মুখেৰে, মানে আপোনাৰ কণ্ঠেৰে শুনিব বিচাৰোঁ। শ্ৰোতাসকলেও শুনিব বিচাৰে, এইটোৱে মানে বিষয়। তামোল খাই ল'লোঁ নহয়। তামোল এইটো ভিডিঅ' হৈ আছে, এইটো ইউটিউব। পাখি এই মন পাখি লগা মোৰ মন, পাখি মেলি যাওঁ ৰে উৰি, পাখি মেলি যাওঁ ৰে। ধন্যবাদ। অঁ, ধন্যবাদ জনাইছোঁ। খুৰীয়ে মোৰ কথা ৰাখিলে, জয় জুবিন দা বুলি ক'লে আৰু জুবিন দাৰ এফাকি গান গুণগুণাই দিলে। ধন্যবাদ। আৰু এইফালে আছে আমাৰ দাদা। কিয় মানা কৰি দিছে? নাপায় দেই, জুবিন দা আছে কিন্তু। অঁ, জুবিন দাৰ এফাকি গান গাই দিব লাগে। জয় জুবিন। হা? নাই দাদা, এনেই সৰু এটা কণ্টেণ্ট বনাই আছোঁ। দাদা, আপোনাৰ নামটো? মোৰ নাম আমিনুল হক। হা? আমিনুল হক। এইফালে হওক না, অকণমান কথা পাতিম বুলি আহিলোঁ। এতিয়া বেনাৰখন দেখিছে আপুনি, জয় জুবিন দা লিখা আছে আৰু জুবিন দাৰ এফাকি গান। গতিকে আপুনি জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয়নে নহয়? চবেই ভাল পায়, আমিও ভাল পাওঁ। ঠিক তেনেকৈ আমি আজি জুবিন দাৰ এফাকি গানেৰে আপোনাৰ কণ্ঠেৰে শুনিব বিচাৰিছোঁ। জুবিন দাৰ এফাকি গান মানে ৰ'দ আজিকে নিচাও খিৰিকী মেলি, বাহিৰত এন্ধাৰহে পাওঁ, কোঠালি এৰি ভিতৰত হেৰাও, মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে খাওঁ কিদৰে শু, চাই যাবাহি নিজকে, স্বপ্ন য'ত নাই জীৱনো নাই, আছে মাথো নিৰাশাৰ ধোৱা,
দিন বাগৰে ৰাতি বাগৰে শেষ নহয় এন্ধাৰৰ কোৱা কবিতাৰ আজি মায়া হৈ মৰিছিল কাষেদি পুৰা শেষ নহয় ৰ'দ ৰ'দ আজি কেনি চাওঁ ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ ছাৰ ইমান ধুনীয়াকৈ জুবিনদাৰ গানটো আপুনি উপস্থাপন কৰিলে ধন্যবাদ জনাইছোঁ দেই কোনে নোৱাৰো বুলি ক'লে নহ'ব ভাই মই আহি গ'লোঁ এতিয়া জুবিনদা আছে সাক্ষী গতিকে জুবিনদাৰ কথা অমান্য কৰিব নোৱাৰিব আপুনি জয় জুবিনদা বুলি প্ৰথমে ক'ব লাগিব তাৰপিছত জুবিনদাৰ এফাকি গান জয় জুবিনদা আপুনি ক'লে এতিয়া আপুনি জুবিনদাৰ এজন ডাঙৰ অনুৰাগী হয় গতিকে আপোনাৰ কণ্ঠেৰে জুবিনদাৰ এফাকি গান শুনিব বিচাৰিছোঁ অঁ নহ'লে আমাৰ ভাইটি আছে না ভাইটিয়ে গান নাই শুনি যাবই লাগিব জুবিনদাৰ গান শুনি যাম আপুনি পিছফালৰ পৰা মাত দিছে যেতিয়া মই আহিছোঁ কথা পাতিয়ে যাম গান শুনিয়ে যাম নাই নাই এফাকি জুবিনদাৰ গান শুনিবৰ কাৰণে ইমান আমনি কৰিব লগা হৈছে নাই 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 নহ'ব ভণ্টিজনীকে এবাৰ পিছা কৰি চাওঁ বাৰু কোনফালে যাই চাওঁ এই ভণ্টি ক'ত পলাইছ এই নহ'ব নহয় এনেকৈ জুবিনদা আছে কিন্তু জুবিনদা চাই আছে এ পলালে অঁ ক'ত পলাইছে জুবিনদা চাই আছে কিন্তু এ নাগাই ইমান লাজ কৰে অঁ এই ছোৱালী হয় বাৰু ইমান লাজ কৰিছে বাৰু একো নাই এই আপুনি ইমান লাজ কৰাৰ কাৰণটো আপুনি লাজ কৰাৰ কাৰণটো মই বুজি পোৱা নাই আচলতে গম পাইছ না ঘৰতো ইমান ধুনীয়া বাথৰুমতো ইমান ধুনীয়া গান গাই গা ধুই আপুনি ইমান ধুনীয়া গান গায় গতিকে ইয়াত খোলা মঞ্চত কিয় আপুনি গাবলৈ টান পাইছে গাই দিয়ক একো নহয় এফাকি একো নহয় বেয়া পাব এইটো ভিডিঅ' হৈ আছে লাইভ হৈ আছে আচলতে অঁ গাবই লাগিব আপুনি অঁ নহ'লে অমান্য কৰা হৈ যাব দেই অঁ অমান্য কৰা হৈ যাব এই গোটেই অসমখন চাই আছে কিন্তু অঁ যিকোনো গান এফাকি জুবিনদাৰ গাবই লাগিব আপুনি পিছফালৰ পৰা মাত দিছে মোক কোনে গাব বা জুবিনদাৰ গানৰ কাৰণে ইমান জোৰ কৰিব লগা হৈছে আপোনালোকক পিছফালৰ পৰা মাত দিলে আহিলোঁ নাগাই যদি যাওঁ অৰে নাগায় বা জুবিনদাৰ গান গোৱাবলৈ ইমান জোৰ কৰিব লগা হৈছে না অনুৰাগী কৈ থাকে জয় জুবিনদা ইমান জোৰ কৰিলে নোৱাৰোঁ এজনী ছোৱালী পলাই গ'ল মানে কি ক'ম আৰু ইমান লাজ কৰিলে কি নাইকিয়া হ'ব কচোন বাৰু ইমান লাজ কৰিলে নহ'ব না